Inut arta kejum hek adivashi also aphan corona ko virus pu asarmar meglangno kechuklem aphan kabori. Uttar Borbil outpost ke parlo Loringthepi police station adungarai inut arta ningkan krehini also aphan keso kimemedet penajok lakha pli rongkut inut corona ko virus pu inut ke thek kere keso klang a Bengali dolo. Lason si phai kuni ni phai kre pho ani keso me jibon pu pen labangso also pi ahemalong keso lang ponlo. Lason si corona ko virus abang ahem oso api apo aphan keso kelang ahut ke adungarai nang dodun derri pu than si api apo tum achar dokok penajok oso pi aphan cholang remji aphan kabori. Lapen oso pi kehang kesardang penajok kether ke hap pusita padopon lo pusi kisung ke phovek also pi pachini pon. Lapen labangso api apo tum chele du nahut ke corona ko virus abang hem along pen kajui penajok non abang ke police along lamhoi pc law and order Uttar Borbil outpost police station in charge Moneswar pen kiritarli pon popusi nang pachini dun Fuloni pen siva be TK news কবিরাজটো এর কানে খেদি দিলে কইছে কি তুমি থাকলে তোমার গাতত দি যাব তুমি থাকিব কান না লাগে ওই তিটা কানে পঠাই দিলে বাইরেতে পিছতে এজন কানে কত মালিশ করেছিলে মালিশ করান তো উপর কেনে মালিশ করেছে আর মই বড়তে কান্দি দিলু আর তোমার কইছে মই ধমকি দিছিল কানে আর কি মানা না তুমি চুপ চুপ ইনকা কইছে মুকানে আপনি দাদু এলাকা করে পাইনি কি না কইছে এই জন্য মারা নাই মুকানে কই চুপ চুপ করে তুমি মাই বড়তে কান্দি আসছিল পিছতে ঘরের একটা দাদু আসলে ইয়া আইছিল এখানে দাদা দাদা কই কিনি ইয়া কিনি পিছতে এখানে করলে ভরিটি ধরহি সেটা ভরি ধরিছে আমার ভরিটা টান দিছিল তাকে ইরা খাবো ভরি ধর মই যাব চাইছিলো ভরি ধরিছে যাতে হে আমার পাপা আইছিল দেউতাটো আইছিলে দেউতা আহি কিনি আইছে মোৰ দেউতা কৈছে কি হ'ব ভাল হৈছে মই কৈছো ভাল হৈছে অলপ মানা নাই কবিৰাজটো তোমাৰ মানুহজন কিয় গৈছিলে তোমালোকৰ ঘৰ ঝাৰিবলৈ গৈছে কি হৈছিলে তোমাৰ বেমাৰ হৈছিল আৰু ভিতৰত ঝাৰিছে না বাহিৰত ঝাৰিছে ভিতৰত কোন কোন আছিলে আৰু মই আছিলো আমাৰ মা দেউতা আছিলে ওচৰত থাকিব কাৰণ দিয়া নাই কবিৰাজটো থাকি দেউতা ক'ত আছিলে দেউতা আছিলে এতিয়া বাহিৰত নাছিলে মা ক'ত আছিলে মা আছিলে তোমাৰ অকলে এৰি মায়ে কিয় বেলেগ ঘৰত গৈছিলে মা বাবাক যাব নিদিয়ে খেদি দিয়ে মা গৈছিলে মোৰ ওচৰত মাখনে যাব দিয়া কোনে কবিৰাজে খেদি দিছে কবিৰাজে খেদি দিছিলে কবিৰাজ নাম কিমান দিন ঝাৰিছে তোমাক শুকুৰবাৰ আজি ঝাৰিছে আমাক আজি আহিছে আজি প্ৰথম আহিছে কবিৰাজ ন ক'ৰ পৰা আহিছে তেওঁ 4 নম্বৰ এনে দেখিলে চিনি পাবা না তোমাক বেয়া কাম কৰিছে নেকি দেউতা আহিছে পিছতে মানুহজনে দেখি কৰা নাই ৰাতিপুৱা মৰ্ণিং টাইম দি কৰিব চাইছিলে পিছতে মোৰ মা দেউতা ওচৰতে আছিলে কৰা নাই তোমাক মানুহজনে কেইদিন ঝাৰিছে আজি প্ৰথম নে আকৌ ঝাৰিছিলে আগতে আগত ক'ত ঝাৰিছিলে তোমাৰ অসুবিধা কি আছিলে ঝাৰিব লগা হৈছিলে কি হৈছিলে বেমাৰ বেমাৰটো কি হয় মানে তোমাৰ ৰাতি টোপনি বাৰতে
মিটাই দিয়ে ৰাতি মই নাজানো কেনেকুৱা চকুটো মিটাই সেইটো বেমাৰটো হৈছে ডক্টৰ কাৰণেও দেখাইছোঁ ডক্টৰটো কৈছে কমজোৰি কাৰণে তো কবিৰাজ কাৰণে যি কৈছে কবিৰাজ কাৰণে কৈছিলে কালপুৰুষ আছে কৈছে আমাৰ মাইণ্ডটো ভাবিছে ভাল হ'ব কাৰণে চাই আৰু আমাৰ মাইণ্ডটো নাজানে যে কবিৰাজ তেনেকুৱা হয় কোনে মাতি আনিছে কবিৰাজ গম পোৱা নেকি আমার দেউতাজনে মাতিছিলে ঘৰতে বহুত কাম দিবৰ কাৰণে নাজানে যে সেইজনী এনেকুৱা বেয়া বুলি নাজানে ন দেউতাজনী নাজানে কবিৰাজটো পিছতে গম পালে কবিৰাজটো তাৰপিছত কি কৰিছে কবিৰাজক কি কৰিছে মানুহজনক যেতিয়া গম পাইছে তোমাৰ ঘৰৰ মানুহে পিছত কি হৈছে কবিৰাজটো পলাই গৈছিলে ন ঘৰৰ পৰা পলাই গ'ল ন হ'ব এনেকৈ কৈ পেলাই আনিছোঁ দে ঝাৰাই চাৰাই ল'লে ছোৱালীটোক ঝাৰালে বাহিৰত ওলালে পূজাও কৰিলে তে মই ৰান্ধিও চৰাই দিলোঁ মদ পূজা দিয়া মদটোও খালেহি আৰু মাংস কেইটাও খালে আৰু কুনি দুটা যে কৈছে এইটো পূজা কৰা সময় কুনি দুটাটো খোজাই নাই পাছতে দে কৰিলে আৰু পিছতে মোৰ গিয়েকে ওলাই গ'ল মই কৈছোঁ নাই দেই তাৰ কমজুৰি কাৰণে নেকি কৈ পেলাই সি ডাক্তৰৰ ওচৰত আহিলে মানে টেষ্ট পৰীক্ষা কৰিব বুলি আজিতো ঘটনা মানে কবিৰাজে ক'লে তোৰ গিয়েকটোক মই কৈছোঁ নাই মই বিচাৰি আছোঁ দে তোৰ ছোৱালীটো আন আৰু একটা কিলা মাৰিবলৈ আৰু একটা আছে তো মই কিলা মাৰিব আছে কৈছে যাতে আৰু মই কৈছোঁ নাই অকণমান ৰখক ভাত চাত মই চব্জি বনাইছোঁ ভাতো খাই ল'ব নাই মোৰ সময় নাই মই যাব লাগিব মোৰ সময় নাই মই এতিয়া কিলাম তোৰ ছোৱালীৰ কাৰণে আনো এতিয়া মই তাক বিচাৰি পোৱা নাই আমাৰ ঘৰৰ ওচৰৰ মাইকী একজনী আছে মই কৈছোঁ যা কাকি তই ছোৱালীৰ লগত থাক মই ছোৱালীক অকলে পঠাব আৰু তই তাৰ লগত থাকিবি তাক তাৰ সাহসত মোৰ ছোৱালীটো মই ভিতৰত পঠাইছোঁ তেতিয়া কিন্তু মাকীজনকো বোলে খিৰি দিব মাইকী কৈছে মই নাযাওঁ তহঁতে নাযায় কৈ পেলাই বাহিৰত কৈ পেলাই তহঁতে থাক কৈ পেলাই বাহিৰত চোতালত আহি পেলাই কি মন্ত্ৰ পঢ়িলে বা পঢ়ি পেলাই পিছত আৰু ঘৰৰ ভিতৰত সোমালে ঘৰৰ ভিতৰত সোমাই পেলাই আকৌ সিহঁতক বোলে খেদাই দিছে যা নহ'লে তহঁতৰ কাৰণে ভূতে ধৰিব এনেকৈ খেদনতে ছোৱালীটো এনেকৈ উৎপাত কৰি আছে আৰু মানে ময়ো ভয়ত ছোৱালীটো কান্দি আছে মই কিয় কান্দি আছে বুলি ময়ো কান্দিলোঁ আৰু কিয় ছোৱালীটো এনেকৈ কান্দি আছে মই নাজানো যে এনেকুৱা যে কৰিছে কবিৰাজে পিছতে উৎপাত হোৱাৰ পিছতে আৰু মোৰ মতা যোনেও উৎপাত কৰাৰ পিছত আৰু লগত মতা একজন আছে তাকো কৈছে ভৰিটো ধৰ মানে উৎপাত কৰি আছে ভৰিটো এৰাম ভৰিটো ধৰ কৈ পেলাই এও ভৰি ধৰিছে মিছা কথা নক'ম সিজনীও এইটো বেয়া কাম কৰাৰ সময় নাই আছিলোঁ মই সঁচাটো কৈ আছোঁ মানে সিজনীও ভূত আছে কৈ পেলাই ধৰ বুলি ধৰাইছে আৰু যে পিছতেহে মই গিয়েকে কৈছে নাই এইটো ছোৱালীক কিবা কৰিছে বোলে চাকে লৈ ছোৱালীক ঠিক দাঙি পেলাই লৈ আহিছে ন তেতিয়া মই কি মইনা তোৰ কি হৈছে তেতিয়া ছোৱালীজনী ক'লে মোৰ লগত এনেকুৱা কৰিব বিচাৰিছে মোক মানে তই ওপৰখিনি টাচ কৰিব বিচাৰিছে এনেকুৱা কৈছে আৰু টাচ কৰিছে কৈছে আৰু এনেতো একো হোৱা নাই আৰু কবিৰাজ নামটো কি আছিলে কৰোণা কবিৰাজ ক'ত ঘৰ তেওঁ চাৰিআলি এইটো কি কৈছিল এইটো বস্তু 4 নম্বৰ ব্লক তাৰপিছত আপোনালোকে উত্তৰ বৰবিল আউটপোষ্টত আহিলে পুলিচৰ তাত আহিলেও আৰু মানুহজনক ধৰিছে নাই মানুহজনক পলাই গ'ল ধৰিব পোৱা নাই মোৰ কথা হৈ গ'ল নাই মই জনাব আহিছোঁ মই মানে মোৰ ছোৱালীক কৈছোঁ অন্যজনক কাৰো এনেকুৱা ছোৱালী নহওক মানে তাক মানে শাস্তি দিব লাগে এইটো ছোৱালীৰ বয়স কিমান হৈছে মোৰ ছোৱালী 13 বছৰ আৰু কিমান ক্লাছত পঢ়ে ক্লাছ 6ত হ'ব 4 নম্বৰ ব্লকত ৰংপুৰ আমাৰ লৰিংথেপি পাহাৰ লাইনৰ এখন গাঁৱৰ মানে ৰংজং খং বুলি কয় গাঁওখনৰ মানে এজনী ছোৱালীক তেওঁ মাক দেউতাকে থানালৈ লৈ আহিছে আৰু এজন কবিৰাজ ৰংপুৰ 4 নম্বৰৰ কৰোণা কবিৰাজ বুলি কৈছে তেওঁ ছোৱালীজনীক জাৰা ফুকা কৰি আছিলে এই ছোৱালীজনীক যোৱা শুক্ৰবাৰে কবিৰাজৰ ঘৰত নি পেলাই জাৰা ফুকা কৰিছে আৰু আজি মানে তেওঁ ঘৰটো বান্ধনি দিবৰ কাৰণে লৈ আহিছিল আনি পূজা কৰিলে চোতালত কৰি পেলাই পিছত ছোৱালীজনীক ভিতৰত লৈ গৈ তেওঁক মানে কিবা তন্ত্ৰমন্ত্ৰ কৰিব নি মানে তেওঁ শালীনতা নষ্ট কৰে মানে তেওঁ মানে পেটত মালিচ কৰে বুকত মালিচ কৰে এইবুলিয়ে মানে মাক দেউতাকে আহি পেলাই অভিযোগটো দিয়ে ছোৱালীজনী মেডিকেল কৰাইছে মেডিকেলত পঠালোঁ মানুহজন পলাতক অৱস্থাত আছে মই বিচাৰি গৈছিলোঁ পোৱা নাই মানুহ লগাইছে আৰু এই মৰ্মে মানে তেওঁলোকে এখন এতিয়া লিখিত অভিযোগ আনিছে এই অভিযোগখন কেছ এটা ৰুজু কৰিবৰ কাৰণে মই কুচি হাৰাঘাটলৈ পঠোৱাৰ যত্ন হৈ আছোঁ আৰু অহাকালি মই
ডিগু মেডিকেল কলেজত পুনৰ মেডিকেল কৰাই তেওঁক আদালতত মানে জবানবন্দী লিপিবদ্ধ কৰোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছতে আসামীক পালে আৰু মই সোনকালে গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী ব্যৱস্থা লোৱাৰ যত্ন কৰিছোঁ। ঠিক আছে, থেংক ইউ।